মই এটা ৱাইন খাম। কিনি কিনিব নোৱাৰো। তোমাক কৈছো মই ড্ৰিংকছ কিনিম, তুমি ৱাইন কিনিবা, মই ড্ৰিংকছ কিনিবা। ঠিক আছে। তোমাৰ ড্ৰিংকছটো কি কোৱাচোন? যি খোৱা তাকে খাম। ঠিক আছে, অকে কালি দুটাই খাম দিয়া। খাই আৰু বগৰা বগৰী কৰিছিলো কল কৰিম আৰু মই ধৰক প্ৰতিজ্ঞা কৰিলো মই তোমাৰ লগতে কৰিম। কি কৰিবা? চুদা চুদি যিমান বয়সলৈকে পাৰো। কেনেকে চুদে কোৱা নাম গুৱাহাটীতে নেপেলা আৰু ইয়াতো চুদিম কৰি মই গোৱাত গৈ চুদিম ৰবা। গোৱাত যাম নহয় তোমাৰ লগত। কেনেকে চুদে মোক কোৱা। এই তুমি জানা মোৰ ভৰিটো উঠাই ল'বা, তোমাৰ গোটেইটো সোমাই যায়। কি সোমাইছো কি কোৱা নাপাল তোমাৰ চেটটো সোমাই যায়। তোমাৰ চেটটো সোমাই আহে মোৰ বুচত কিমান দিন চেট সোমোৱা নাই ভাবাচোন। তোমাৰে সোমাইছে। তুমি লাষ্ট যেতিয়া সোমাইছিলা তেতিয়াহে, তাৰ আগতো নাই। এই গোটেই বছৰটো তোমাৰে চেট সোমাইছে আৰু গতিকে এই চেট নোসোমোৱা বুকখন টাইট হৈ থাকে, বিষাই থাকে সোমালে। বুকখন এনেও টাইট, নকৰোতে টাইট। বয়স হলে কি হব, টাইট হৈ আছে সৰু ছোৱালী। আহিবা না, সদায় আহিবা। হাল্লা কৰিলে এতিয়াই যাম কেলা। কালি আহিবা। হাল্লা কৰিলে এতিয়াই যাম বুজি নহয়। মই তুমি মোৰ লগত থকাতে বিচাৰো। এতিয়াই গৈ ছুটি আহি কেলা। গেটখন বন্ধ ৰাখিব কাৰণে যোৱা নাই, নহলে এতিয়াই গুচি গলো। গেটখন একেদিন বন্ধ নাই নেকি? এতিয়া ছুটি 1 ঘণ্টাত ছুটি 2 ঘণ্টাত গুচি আহিব। কালি বহুত ৰাতিলৈকে খোলা থাকিব তাৰমানে। কালি খোৱাও আনি থম, ড্ৰিংকছো কৰিম, তেতিয়া আৰু বেছি ভাল লাগিব। ময়ো কৰিম। বুজখন কি কৰিব লাগিব, ঠাণ্ডা কৰিব লাগিব। যি কোৱা কৰিবা, তোমাক মই এৰি দিম। মই নিজকে সমৰ্পণ কৰিলো কৈছো ন তোমাক। গোটেই জীৱনৰ কাৰণে। দুখন মিঠা পান লৈ আহিবা কালি। তুমি বড্ড সেক্সি রে সঞ্জীৱ, সেইকাৰণে লগ পালো নেকি? তুমিও সেক্সি, ময়ো সেক্সি। বিৰাট সেক্সি জানা, জানো আকৌ। সেইকাৰণে ই মোৰ লগত নোৱাৰি পলাই থাকে। সেইটোৱে কিবা কিবি হৈছে ভাবি পেলাই তোমাৰ কথা ভাবি। গোৱালৈ ওলাবা দেই।